নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল গীতুমণি কুকিং এণ্ড ব্লগিংলৈ স্বাগতম জনাইছোঁ। আকৌ আজি মই আপোনালোকৰ মাজলৈ মণি গীতুৰ এটি ভিডিঅ' আগবঢ়াম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হয়। আৰু যদি নতুন হয় মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। ঠিক আছে, তেতিয়াহ'লে আগবাঢ়ি যাওক। মণি কি কৰি আছা? একেবাৰে পাকঘৰৰ ভিতৰত সোমাই আহিলোঁ দে। বা গীতটো আহিছাচোন, আজি বেলি কোনফালে উদয় হৈছে। আমাৰ ঘৰত আহিছা যে এনে কামেই শেষ নহয় দেখোন তো। খুৰী একেবাৰে তন্নি নোহোৱাকৈ মাতি আহিছে তহঁতৰ খুৰী। বেলিতো ঠিকফালে উদয় হৈছে। মোৰ কাম আছে বহুত কাম আছে জানা। বেলি সদায় যোনফালে উদয় হয় সোনফালে উদয় হৈছে। মই খুৰী মাতাৰ কাৰণেহে আহিলোঁ তাড়াতাড়িকৈ। বোলো যিমান পাৰোঁ সোনকালে চাহকাপ খাই মই যাওঁ দেই। এতিয়া তই চাহ বনো, মই চাহ খাই যাওঁ। বেছি টাইম মই থাকিব নোৱাৰোঁ, কাৰণ মই কালি না পৰহিৰ ভিতৰত ফুলটো তোলা হোৱা কৰিব লাগিব, গোটাইখিনি শেষ কৰিব লাগিব আৰু বেলেগ লগাব লাগিব। তাৰ কাৰণে বুজছা। ই মায়ে মাতিছে, মায়ে মোকতো কোৱা নাই। মাচোন তেতিয়াই গৈছে, অহাই নাই এতিয়া গ'লে। বচোন বহ তই। কিয় মোক মাতিছে? চাহ খাব মাতি আহিছে। মাচোন নাই নে বহ। তই বোলে কিবা ভিডিঅ' দে নে কি দে, তাকে চাহ খাবা পূৰা তন্নি নোহোৱাকৈ মাতি থৈ আহিছিল। ভিডিঅ' ৰেচিপি ভিডিঅ' মায়ে বনায়, মই কি কৰোঁ কেমেৰা কৰোঁ, ভিডিঅ' কৰোঁ, কৰি পেলাই কিনি এডিটিং কৰি বঢ়িয়াকৈ মছলা মাৰি বনাই এডিটিং কৰি ভিডিঅ'টো মই আপলোড দিম ইউটিউবত। তয়ো পাৰ দিব, কিন্তু মানে কি জানা, কি ক'ম ইউটিউবত মানে মই ভিডিঅ'টো যে দিওঁ, যদি মোৰ ভিডিঅ'টো ভাল পায় মানুহে তেতিয়াহ'লে লাইক কৰিব, আৰু বেছিকৈ ভাল পালে কেনেকুৱা পায় জনাবৰ কাৰণে কমেণ্ট কৰিব। আৰু যদি বেছিকৈ ভাল পায় আৰু যদি মোৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ' চাই থাকিব। আৰু যিমানে মোৰ ভিডিঅ' চাই থাকিব, যেতিয়া 1K ছাবস্ক্ৰাইবাৰ হ'ব আৰু 4000 ঘণ্টা হ'ব, তেতিয়া কিন্তু মোৰ চেনেলটো মনিটাইজ হ'ব। মানে কি, মই ইউটিউবৰ পাৰ্টনাৰ হ'ম আৰু তাৰ বাবদ মই ভিডিঅ' দিয়াৰ বাবদ তেতিয়া ইউটিউবে মোক কিবা এটা দিব, যিখিনি মই পাব লাগে। সেয়াই আৰু তাকে মা বহলাই ফুৰাই আছে। আৰু তয়ো পাৰা কিন্তু তই ইচ্ছা কৰিলে, মানে তই যে চানেকিবিলাক বনোৱা, এই যে খালৰ চানেকিবিলাক তই বনোৱা, সেইবিলাক তই ভিডিঅ' কৰি পেলাই যদি তই দিয়া ইউটিউবত, তেতিয়াহ'লে মানুহে ভাল পায়, লাইক কৰি কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি যেতিয়া তোৰ বাঢ়ি যাব, তেতিয়া তই চিনাকিও পাবি, তই পইচাও পাবি, বহুত কাম হ'ব। ঠিক আছে, তোৰ এইখিনি ভালকৈ একদিন মই বুজাই দিম তহঁতৰ ঘৰত যায়। মাহে এতিয়া আহি নাপায়, মইতো চাহ বনাব নাজানো। কি মণি, তই আজিকালি চাহ বনাব নাজানা আৰু তই ইউটিউবত ৰেচিপি ভিডিঅ' দে, কি কয় চাহ বনাব নাজানা? খুৰী একো নকয়, তই হাঁহে হৈ পেলাই তোক একো নকয়, হাঁহাৰে তোক গালি নাপাৰে, তোক চাহ বনাব নাজানা তই। বাপৰে, চাহ বনাব নাজানা তই একাপ। নাই দে, আজি বাদ দে। আজি মই তোক বনাই দেখাম, পিছবাৰ আহিলি তই মোক বনাই দি খুৱাব লাগিব, ঠিক আছে দে। পানীখিনি বহাই দি মই দেখাই আছোঁ। তই শিকাই দিবি, সঁচাকৈ শিকাই দিবি কিন্তু। ঠিক আছে, চাহ বনাব শিকাই দিবি ব'ল। মই ইউটিউবৰ বিষয়ে কিছু কৈ থাকিম, তই চাহ বনাব মোক শিকাই দিবি দে। মই পানীখিনি বহাই দিলোঁ। পানীখিনি বহাই দিছা ন, এইখিনি এতিয়া উতলিব দি। এইখিনি পানীখিনি যেতিয়া উতলিব তই তেতিয়া চেনি দিবি। মণি, আজিকালি অৱশ্যে চেনি তই পটককৈ দি নিদিবি, কাৰণ আজিকালি মানুহৰ ডায়েবেটিছ থাকে যে, তাৰ কাৰণে চেনি নিদিবি। উতলাৰ পিছত তই চাহপাত দি, গাখীৰ দিয়ে চাহ হৈ যাব, একো টান কাম নহয়। এতিয়া চেনি দিলোঁ মই, আৰু ইয়াতে দিম এতিয়া চাহপাত। যিহেতু আমাৰ ডায়েবেটিছ নাই, আমি চেনি খাব পাৰোঁ না, গতিকে আমাৰ চাহখিনিত চেনি দি দিছোঁ আৰু এই চাহপাত দিলোঁ। এতিয়া উতলিব দি। আৰু তই মোক ইউটিউবৰ বিষয়ে কচোন। ইউটিউবৰ মানে কি জানানা, তোৰ ভিডিঅ'টো, তোৰ যিটো ভিডিঅ' তই বনাবি, ফুলৰ চানেকি বনা, সেইটো ভিডিঅ' ধুনীয়াকৈ এডিটিং কৰি, বা এডিটিং কৰিব নালাগে, তই যেনেকৈ ফুল তোলা সেনেকৈ দি পেলাই বঢ়িয়াকৈ দিলি, এটা টাইটেল লিখি দিলি ধুনীয়াকৈ, বোলে ফুলৰ চানেকি চাওক, গামোচা চানেকি, যেইটা ভিডিঅ' বনাই, মেখেলাৰ
চা নেকি চাওক এনেকৈ দি পেলাই তই ভিডিঅ'টো আপলোড দি দিলি যেতিয়া সেই ভিডিঅ'টো চাব মানুহে ভাল পালে শ্বেয়াৰ কৰিব নিশ্চয় শ্বেয়াৰ কৰিলে যেতিয়া শ্বেয়াৰ কৰি বহুতে শ্বেয়াৰ কৰিব তেতিয়া ভিডিঅ'টোতো ভাইৰেল হৈ যাব বহুতে চাব জানিব আৰু তেতিয়া তোৰ ছাবস্ক্ৰাইবাৰো বাঢ়ি যাব আৰু তোৰ চেনেলটো তেতিয়া গ্ৰ' কৰিব আৰু তেতিয়া তই ভিডিঅ' দি থাকিলে হ'ল ইউটিউবৰ পৰা তোৰ এড আহিব এডভাৰটাইজ আহিব এনেকৈ তই পইচাও পাই থাকিবি সেয়াই এনেকৈ যেতিয়া ভককৈ উতল আহিব তেতিয়া তই গাখীৰখিনি দি দিলি আৰু এতিয়া উতলাৰ পিছত এক উতলা দিয়াৰ পিছত তই চাহ বাকি দিলি হ'ল কাপত হৈ গ'ল চাহ ৰেডি ইমান আৰু চাহ বনাবা টেনশ্যন ল'ব লাগে না নেক্সট টাইম মই আহিলে কিন্তু তোৰ হাতৰ চাহে খাম খুৰীৰ হাতৰ নাখাওঁ এতিয়া এইখিনি মোক বাকি দি মই খাই যাওঁ মোৰ কাম আছে চাহ বনাব ইমান সহজ মোক আজিক গেলে মায়ে শিকাৱাই নাই শিকা হ'লে পাৰিলোঁ হয় লগ এইটো চাহখিনি খা দে এতিয়া মই যাওঁ দে মণি আৰু পিছত আহিম মোৰ কাম আছে বহুত চাহখিনি খালোঁ আৰু খুৰীক কবি আহা বুলি আৰু আহিম তোৰ হেৰি চাবা ভিডিঅ' চাবা বাই বাই আৰু জানিলোঁ ইউটিউবৰ বিষয়ে বহুতখিনি ময়ো চাওঁ যাই ঘৰত ভিডিঅ' দিয়াও নেকি ময়ো দে বেয়া যা নেকি দে যা আহিবি আৰু আহিবি যা থেংক ইউ দে চাহ বনাব শিকাই দিয়াৰ কাৰণে থেংক ইউ বন্ধুসকল আজি আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম নতুন ভিডিঅ'তে বাই বাই